আল্লাহ তাআলাই পবিত্ৰ কুৰাণৰ সূৰা বাকাৰাৰ 177 নং আয়াতত কৈছে, পূব বা পশ্চিম দিশত তোমালোকে মুখ কৰাটোৱে সৎকাম নহয়, বৰং সৎকৰ্ম হৈছে যি ব্যক্তিয়ে আল্লাহ, শেষ বিচাৰ, ফেৰেশতাসকল, কিতাপসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা স্বত্তেও আত্মীয় স্বজন, মাউৰা, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্য প্ৰাৰ্থী আৰু দাস মুক্তিৰ বাবে ব্যয় কৰিব আৰু নামাজ প্ৰতিষ্ঠা কৰিব, জাকাত দিব, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰণ কৰিব, অৰ্থ সংকটত, দুখ কষ্টত আৰু সংগ্ৰাম সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী, এওঁলোকেই মুত্তাকি। উক্ত আয়াতত আল্লাহে মুত্তাকি আৰু সত্যবাদীসকলৰ গুণাৱলী বৰ্ণনা কৰোঁতে এফালে যেনেকৈ ঈমান আৰু নামাজৰ দৰে মৌলিক ইবাদতৰ কথা উল্লেখ কৰিছে, তেনেকৈ আনফালে জাকাত তথা সমাজৰ অসহায় সকলক সাহায্যৰ দৰে সামাজিক কাৰ্যৰ কথাও উল্লেখ কৰিছে। ইয়াৰ পৰাই বুজা যায় যে ব্যক্তিগত ইবাদতৰ লগতে সামাজিক দায়িত্ব পালনো ইবাদত হিচাপে গণ্য হ'ব। এনে কিছু সামাজিক দায়িত্বৰ বিষয় এনেধৰণৰ: অসহায়সকলক সাহায্য কৰা, সমাজত বাস কৰা বিধৱা, মাউৰা ও দুখীয়াসকলৰ সহায় সহযোগিতা এক ইবাদত। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি ব্যক্তিয়ে বিধৱা ও মিস্কিনসকলৰ সমস্যা সমাধানৰ বাবে দৌৰাদৌৰি কৰে, তেওঁলোক যেন আল্লাহৰ ৰাস্তাত জিহাদকাৰী। বৰ্ণনাকাৰীয়ে কৈছে, মোৰ মনত পৰে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কথাও কৈছিল, তেওঁ যেন সেই ব্যক্তিৰ দৰে যিজনে গোটেই ৰাতি নামাজ পঢ়ে আৰু গোটেই বছৰ ৰোজা পালন কৰে। ৰোগীৰ খবৰ লোৱা, সমাজৰ কোনো লোক বেমাৰত ভুগিলে বা অসুস্থ হলে খা খবৰ লোৱা এজন মুছলমানৰ অন্যতম দায়িত্ব। ৰোগীক দেখা শুনাৰ বিষয়ে ইছলামী শৰীয়তত অত্যন্ত গুৰুত্ব দিয়া হৈছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ক্ষুধাৰ্তক খাদ্য দান কৰা, ৰুগ্ন ব্যক্তিক দেখা শুনা কৰা আৰু বন্দীক মুক্তি দিয়া। তেখেতে আকৌ কৈছে, ৰুগ্ন ব্যক্তিক চাবলৈ যাবা আৰু জানাজা অনুসৰণ কৰিবা, কফন দফনত অংশ ল'বা, সেয়াই তোমাক আখিৰাতৰ কথা স্মৰণ কৰাই দিব। এয়া এক ডাঙৰ পুণ্য কাম। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এজন মুছলমানে যেতিয়া তাৰ কোনো ৰুগ্ন ভাইক চাবলৈ যায়, ঘূৰি নহালৈকে যেন সি জান্নাতৰ বাগিচাৰ ফলহে আহৰণ কৰিছে। আন এক বৰ্ণনাত আহিছে, কোনো ব্যক্তি যেতিয়া ৰোগীক দেখা কৰিবলৈ যায়, তেতিয়া যেন তেওঁ জান্নাতৰ বাগিচাত ফল আহৰণ কৰি আছে। কোৱা হ'ল যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, খুৰাফা কি? তেখেতে ক'লে, জান্নাতৰ ফল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি কোনো ব্যক্তিয়ে ৰোগী পৰিচৰ্যা কৰে, তেওঁ ৰহমতৰ মাজত ডুব দি থকাৰ দৰে তেওঁৰ ওচৰত বহি থকাটো ৰীতিমতে ৰহমতৰ মাজতে অৱস্থান কৰা। Subscribe now and press the bell icon. Never miss an update.